আজি মনটো মোৰ বহুত বেয়া লাগি আছে। ও কি হ'ল আকৌ তোৰ? আজি পিংকি স্কুল অহা নাই কাৰণে মনটো বেয়া লাগি আছে বহুত। ক্লাছৰুমটো কিবা খালী খালী লাগি আছে। কিবা আনা তাই? এই পিংকিক কালি মায়াকে মাৰিলেগে নেকি নাই? তাকে অলপ মোৰ সন্দেহ আছে। বেচেৰি মাৰ খালাই কিজানি। কিবা গণ্ডগোল লাগছিল নেকি? পিংকিক মই কালি মোবাইলত চুমা খাইছিলো সেইকাৰণে নেকি? কি কয় এগিলাখান? কিন্তু মায়াকে কেনেকে গম পালা? এই মায়াকে মোবাইলটো লগত লৈ আহিছিল। মই আকৌ গম পাওঁ না মায়াক বুলি খেলাই, সেইকাৰণে জুতখান লাগি গ'ল। মোৰো তোৰ দৰে একে গতি দে। মই ফোন কৰা জেগাত দেউতাকে ৰিচিভ কৰিছে মোবাইলটো। আজি পঢ়িবৰ কাৰণে অলপো মন নাই। কোনে বা আজি পঢ়াব আহে? গুড মৰ্নিং ছাৰ। গুড মৰ্ণিংটো বৰ ধুনীয়াকৈ মনত ৰাখিব পাৰা, কিন্তু পঢ়া হেঁতি অলপো মন নাথাকে। আৰু খাৰা হৈ কেনে গুড মৰ্ণিং বুলি ক'ব নোৱাৰা নেকি? মাষ্টাৰক সন্মান কৰিব নাজানা? ছাৰ সাৰা হৈ কি লাভ? পিছে দেখোন আকৌ বহিবাই দিয়া। অ' ছাৰে ৰাতিপুৱাই ঘৰত কাজিয়া লাগি আছে নেকি নে পত্নীৰ লগত? ইমান খঙত আছে যদি। ঐ ক্লাছৰুমৰ পৰা বাহিৰত যায়, ইমান ফাল্টু ল'ৰা তুমি। থেংক ইউ ছাৰ। আৰু কাৰোবাৰ মন আছে নেকি বাহিৰত যাবৰ কাৰণে? আছে যদি এতিয়া ওলাই যা। ঠিকে আছে দে তেতিয়াহ'লে, মই ক্লাছে নকৰোঁ দে, মই যাওঁ। ধন্যবাদ।